নমস্কাৰ আজি আছে 23 মে 2024 আৰু স্কুটিত বহি ল'লোঁ আৰু সকলোকে বাই বাই জনাই আমি যাত্ৰা আৰম্ভ কৰিলোঁ এঠাইলৈ ক'লৈ যাত্ৰা আৰম্ভ কৰিছোঁ আপোনালোকে থাম্বনেইল চাই নিশ্চয় গম পাইছে হয় আমি স্কুটি লৈ মেঘালয়লৈ যাত্ৰা আৰম্ভ কৰিছোঁ মোৰ ঘৰৰ পৰা শ্বিলং হৈছে প্ৰায় 175 কিলোমিটাৰ আৰু চেৰাপুঞ্জী প্ৰায় 225 কিলোমিটাৰ আৰু এনেদৰে বাইহাটা চাৰিআলি চাংচাৰি পাৰ হৈ এয়া আমি পালোঁ আমাৰ সকলোৰে চিনাকি শৰাইঘাট দলং আৰু শৰাইঘাট দলং পাৰ কৰি উঠি এয়া কামাখ্যাৰ ফালে নগৈ আমি চিধা খানাপাৰাৰ ফালে গ'লোঁ একেৰাহে গাড়ী চলাই স্কুটিখন চলাই যিহেতু ভাগৰ লাগিছিল গতিকে খানাপাৰাত আমি অকণমান ৰখি দিলোঁ তাতে জুচ ব্ৰেক এটা লৈ আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু শ্বিলং যোৱাৰ ৰাস্তা একা বেকা আপোনালোকেতো জানেই আৰু এয়া আমি যোৰাবাট পালোঁ আৰু যোৰাবাটৰ সেই ফাৰ্ষ্টকেইটাতো আপোনালোকে জানেই আৰু যোৰাবাট পাৰ হৈ অকণমান যোৱাৰ পিছত আমি শ্বিলং যোৱা সেই মোড়টো পালোঁ আৰু সেইফালে গাড়ী ঘূৰাই দিলোঁ আৰু এই আপোনালোকে চাইনবোৰ্ডত দেখিবলৈ পাইছে যে শ্বিলং আছে আৰু মাত্ৰ 80 কিলোমিটাৰ্ছ অকণমান গৈ ঘুমটি এখনৰ সন্মুখত আমি ৰখি দিলোঁ আৰু স্কুটিখনকো যিহেতু ৰেষ্টৰ প্ৰয়োজন গতিকে আমি অকণমান ৰেষ্ট খুব সুন্দৰ বতাহ বলি আছিল খুবেই বহুত ধুনীয়া পৰিৱেশ আছিল চাৰিওফালে পাহাৰ আৰু প্ৰায় আধা ঘণ্টামান ৰেষ্ট লোৱাৰ পিছত আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ ৰাস্তাৰ কণ্ডিশ্যন একদম বহুত ভাল আছিল কোনো প্ৰব্লেমেই নাই ৰাস্তাৰ আৰু এনেদৰে আহি আমি বোলো হাইৱে ধাবা আৰু ইয়াতে আমি লাইট কিবা এটা খাম বুলি সোমালোঁ আৰু যিহেতু ঘৰত আমি ভাত খাই আহিছিলোঁ গতিকে ইয়াতে আমি হেভি বস্তু একো নাখালোঁ আৰু এনেদৰে বেছি সময় গাড়ী চলাবলৈ হ'লে আমি সদায় হেভি ফুডটো এভইডে কৰিব লাগে নিজৰ গাঁৱতো শ্বিলং আছিল প্ৰায় 175 কিলোমিটাৰ্ছ আৰু তাৰে আমি বেছিখিনিয়ে পাৰ কৰিলোঁ আৰু স্কুটিখনকো যিহেতু ৰেষ্টৰ প্ৰয়োজন ইয়াৰ মাজতে আমি 4টা ব্ৰেক ল'লোঁ আৰু আহি এয়া আমি উমিয়াম লেকটো পাম ইয়াতে সাধাৰণতে অকণ ট্ৰেফিক জাম হোৱা দেখা যায় যিহেতু এটা ফালে শিলচৰ যোৱাৰ ৰাস্তাটো আছে আৰু আনটো ফালে শ্বিলঙৰ ফালে সোমোৱা আৰু এইটো হৈছে উমিয়াম লেক বৰাপানী লেক বুলি কোৱা হয় যাক আৰু ইয়াতে ৰখি কেনে ইয়াৰ ভিউটো চাব পাৰি বৰাপানী লেকৰ পৰা এইখন ব্ৰিজলৈকে বহুতখিনি আমি ট্ৰেফিক জাম পালোঁ যি নহওক এফালে ধুনীয়া পাহাৰ আৰু আনফালে ট্ৰেফিক জামৰ মাজে মাজে যে আমি আমাৰ আজিৰ ডেষ্টিনেশ্যন শ্বিলঙলৈকে গৈ আছোঁ এয়া আপোনালোকে দেখা পাইছেনে কিমান জাম আৰু এনেদৰে আহি আমি পাই গ'লোঁ আমাৰ আজিৰ ডেষ্টিনেশ্যন শ্বিলং আৰু অসমত এতিয়া তাপমাত্ৰা আছে 38 ডিগ্ৰী আৰু শ্বিলঙত চাওকচোন কি সুন্দৰ বতৰ ওপৰফালে মেঘ আৰু এয়া আমি শ্বিলঙৰ মেইন পইণ্ট পুলিচ বাজাৰৰ মেইন পইণ্টটো আহি পালোঁ আৰু দেখা পাইছেনে ইয়াতো ইমান ট্ৰেফিক জাম চাৰিওফালে মাত্ৰ ট্ৰেফিক জামেই দেখা পাব আৰু ইয়াৰ মাজতে আমাৰ মূল কাম হৈছে এতিয়া এটা হোটেল ৰুম বিচৰা যিহেতু আমি বুকিং কৰি অহা নাছিলোঁ আগতে যে মোৰ স্বামীয়ে কিবাকৈ কাটি গাড়ীখন চলাই গৈ থাকিল আৰু মোৰ কাম হৈছে হোটেলৰ নামবিলাক চাই যোৱা ইয়াতে মাত্ৰ এটা সমস্যা পালোঁ যে কিছুমান হোটেল বহুত ধুনীয়া হ'ল কিন্তু পাৰ্কিঙৰ ব্যৱস্থা নাথাকে আৰু ইফালে বৰষুণ আহিবলৈ হৈছে যেনে তেনে আমি এটা ৰুম পালোঁ আৰু লগত নিয়া বস্তু বাহিনীখিনি থৈ লাইট লুম যাম বুলি আকৌ ওলালোঁ কিন্তু গুগল মেপে আমাক এনেকুৱাকৈ ঘূৰালে আৰু স্থানীয় আমি মানুহকো সুধিলোঁ কিন্তু গৈ আমি লাইট লুমৰ আচল ৰাস্তাটো আমি নাপালোঁ আৰু যিহেতু গধূলি হৈ আছিল গতিকে আমি সেইদিনাৰ প্লেনিংটো সেইখিনিতে সামৰিলোঁ ইফালে বহুত ভোকো লাগি আহিছিল গতিকে আহাৰ বুলি এখন ৰেষ্টুৰেণ্টত আমি সোমালোঁ আৰু তাতে আমি খাজ তৃপ্তিৰে ভাত খালোঁ আৰু তাৰপিছত আমি হোটেল ৰুম গৈ অকণমান ৰেষ্ট ল'লোঁ আৰু গধূলি এইয়া পুলিচ বাজাৰ মাৰ্কেটলৈকে আমি ওলালোঁ আৰু এয়াই হৈছে পুলিচ বাজাৰ চাৰিওফালে কেৱল মানুহ আৰু চাৰিওফালে কেৱল মানুহৰ ভিৰ সকলো টুৰিষ্টে গধূলি ওলাই আহে ইয়াতে মাৰ্কেট এক্সপ্ল'ৰ কৰিম বুলি বা ইয়াৰে ফুড ট্ৰাই কৰিম বুলি বা বস্তুবিলাক চাম বুলি কি ওলাই বা এনেকুৱা আৰু ময়ো ইয়াতে মেমৰিৰ কাৰণে 2 বস্তু কিনিলোঁ আৰু জনসমুদ্ৰৰ মাজত আমি এক্সপ্ল'ৰ কৰিলোঁ ৰাতিৰ শ্বিলং পুলিচ বজাৰ মাৰ্কেটখনো আমাৰ গুৱাহাটীৰ ফেঞ্চি বজাৰ মাৰ্কেটৰ নিচিনা যেনেই লাগিল তাতেও মানে বহুতো কম দামত কিছুমান কাপোৰ চেণ্ডেল বা এইবিলাকৰ মাৰ্কেটো দেখা গ'ল আৰু পুলিচ বজাৰৰ মেইন পইণ্টৰ কাষত বিভিন্ন লাক্সাৰী হোটেল আৰু মল বা এনেকুৱাবিলাকো দেখা পালোঁ আৰু শ্বিলঙত খোৱা সেই চুইটখন সঁচাকৈ বহুত টেষ্টি আছিল
আৰু এনেদৰে আমি পুলিচ বজাৰত প্ৰায় 2-3 ঘণ্টামান ঘূৰিলোঁ ভালেই লাগিল খুব ধুনীয়া এক্সপিৰিয়েঞ্চ আৰু প্ৰায় সংখ্যক মানুহে টুৰিষ্ট আছিল আৰু অসমৰ বহুত মানুহ দেখা পালোঁ আৰু যিহেতু অসমত এতিয়া 38 ডিগ্ৰী চলি আছে গতিকে শ্বিলঙত আহি নিশ্চয় গৰমৰ পৰা সকাহটো পোৱা যায়েই আৰু ইয়াৰে মাৰ্কেটৰ বস্তুবিলাক দেখি সকলোবিলাক বস্তু লওঁ লাগিছিল যদিও বেছি বস্তু ল'ব নোৱাৰিলোঁ কাৰণ আমি যিহেতু স্কুটি লৈ আহিছোঁ গতিকে বেছি বস্তু স্কুটিত কঢ়িয়াই নিবলৈ দিগদাৰী হ'ব গতিকে যিখিনি পাৰোঁ 2-এটা বস্তু কিনিলোঁ আৰু এনেদৰে গোটেই পুলিচ বজাৰখন এক্সপ্ল'ৰ কৰাৰ পিছত আমি হোটেল ৰুমলৈ যাবলৈ সিদ্ধান্ত ল'লোঁ লাহে লাহে মোৰ মূৰৰো বিষ অকণমান হৈ আহিছিল আৰু ৰাতিৰ আহাৰৰ কাৰণে আমি পুলিচ বজাৰৰ একেবাৰে ওচৰতে থকা স্বাদ চুৰুচি ৰেষ্টুৰেণ্ট বুলি এখন হোটেলৰ পৰা আমি কিছু খাদ্য হোটেললৈকে পেকিং কৰি লৈ গ'লোঁ আৰু ইয়াৰে অ'নাৰ এজন বেংগালী খুৰা এজন আছিল আৰু মানুহজন সঁচাকৈ খুবেই ভাল আছিল মোৰ চৰ্দি হৈ থকা মই গৰম পানী খুজিছিলোঁ আৰু তেওঁ লগে গৰম পানী ভৰি আনি দিছিল আৰু খোৱা খাদ্যখিনিও বহুতেই টেষ্টি আছিল গতিকে আপোনালোকেও পুলিচ বজাৰ আহিলে ইয়াতে নিশ্চয় খাব পাৰিব আৰু আজিলৈ ইমানেই কাইলৈ চেৰাপুঞ্জীৰ ব্লগ আহিছে চাবলৈ নাপাহৰিব ধন্যবাদ